নমস্কাৰ সকলোকে আজি নৱমী সো আজি মই ঘৰটো বেলেগ বেলেগ লাগিছে নিশ্চয় কাৰণ মই আজি মোৰ মা ঘৰলৈ আহিছোঁ আৰু যেহেতু কি হাজবেণ্ড নাই আপোনালোকে আগতেও গম পায় সো সেইটো কাৰণে মা ঘৰলৈ আহিছোঁ মা মাতিছে এতিয়া আমি যাম উলুবাৰীৰ শিৱ মন্দিৰত তাতে দুৰ্গা পূজা পাতিছে তাতে মই চাকি এগছি জ্বলাম যিহেতু কি ইমান দিনেই জ্বলোৱাই নাছিলোঁ সো আজি তাতে জ্বলাম আৰু আপোনালোকে ভিডিঅ'টো উইদাউট এনি স্কিপ চাই থাকিব চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ এয়া চাকি ফুল ধূপ চব ৰেডি তেল এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ আহক চবে চিনি পাইছেই নহয় এয়া ৰিংকি আণ্টি আমাৰ উলুবাৰীৰ মোৰ মাৰ ঘৰৰ ওচৰতে থাকে আণ্টি মোক মানে তেওঁ দেখা পালে মানে সেই তাকে তেওঁ কৈ আছিলে কথাখিনি
Vindasam Vindhanidayam Vidvasam Asmi. আমি পূজা কৰিলোঁ আমি এখন এতিয়া মিঠাই দোকানত সোমাম মিঠাই খাব আহক বন্ধ কৰি দিলে লাষ্টত দেখাই দিব এইখন উলুবাৰীৰ চবতকৈ বিখ্যাত মিষ্টিমুখ হাই কৈ দে হাই কোন কোন হেৰি হ'ব খাইছোঁ তুমি চাব পৰা নাই নেকি আহি পালোঁ ঘৰ নাই নাই এইবোৰ চাওক আমাৰ মাৰ ফুলৰ আমাৰ ঘৰত কলগছো আছে এয়া চাওক জেৰি আমাৰ জেৰিক লগ পাইছে নহয় চবেই আগতে এইটো জেৰি এই কাপোৰ চাপোৰ সলালোঁ বহুত গৰম লাগিছে আচলতে সেইটো কাৰণে আৰু বিশেষ এতিয়া মন্দিৰৰ পৰা গৈ আহিলোঁ ফুৰিও আহিলোঁ এতিয়া আৰু যাবলগীয়া ক'তো নাই এতিয়া আমি মোৰ একচুৱেলি এখন নাটক আছে নাটকখন আপোনাৰ 6 তাৰিখে পল্টন বজাৰত গোটেই প্ৰগ্ৰেমটো সেইদিনাখন মানে হ'ব আৰু বহুতে চাগে গম নাপায় মই নাটক কৰোঁ বুলি মই সত্ৰীয়াও শিকোঁ মানে মোৰ অলৰেডি শিকা হৈছে মই বিচাৰত লৈছোঁ সত্ৰীয়াত আৰু তাৰো কিছুমান ভিডিঅ'জ মই বনাই থৈ দিছোঁ বাট মই ৰিলিজ দিব পৰা নাই ইউটিউবত বাট মই অতি শীঘ্ৰে মই দিবলৈ ট্ৰাই কৰিম কাৰণ সত্ৰীয়া মই সৰুৰ পৰাই সত্ৰীয়া শিকিছোঁ মই কথকো শিকা হয় কথকো শিকিছোঁ এতিয়া একচুৱেলি গুণাকৰ ছাৰৰ ওচৰত আজি তেওঁৰ অধীনত মানে আমি এই নাটকখন কৰি আছোঁ তেওঁ আমাক শিকাই আছে তেওঁ ডিৰেক্টৰ হয় চ' তাৰে অলপ দৃশ্য দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ যাব ওলালোঁ উবেৰখন আহি পাইছে চাগে আমি যাওঁ দেই জেৰি বাই 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 জেৰি
আহিছে আহিছে আগত যা খাদ্য দে তাতে এখন আইনা আছে ভিতৰৰ সকলোকে আকৌ নমস্কাৰ স্বাগতম টু দ্য পষ্ট ভিডিঅ' বিকজ তাৰমানে মই ঘৰৰ পৰা ৰিহাৰ্চেললৈ গ'লোঁ ৰিহাৰ্চেলৰ পৰা আহিলোঁ আহি পাই 1 ছেকেণ্ডো বহা নাই গা চা ধুই ফ্ৰেছ হৈয়ে মই ভাবিলোঁ পনীৰ আনিছিলোঁ মই পনীৰ খাম বুলি বাট পনীৰখিনি আধা ফ্ৰাই কৰি থৈ দিলোঁ কাৰণ ভাইটিয়ে ক'লে যে সি বোলে পিজ্জা খায় চ' এতিয়া পিজ্জা আহি গৈছে গৰম গৰম এতিয়া আমি পিজ্জা খাওঁ সেয়া ৱাও এটো আমি দিছিলোঁ এটা এইটো কি হয় গোল্ড কৰ্ণ পিজ্জা এইটো এটা আৰু দিছিলোঁ চিকেন সচেজেছ পিজ্জা So, এতিয়া আমি পিজ্জা খাওঁ হাচিনা ভিডিঅ'টো ইয়াতেই আজি শেষ কৰিব লৈছোঁ এয়া কিছু ফটোজ আমি উঠিছিলোঁ সেইদিনাখন চ' তাৰে ফটোজৰ সৈতে মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব বাই বাই এণ্ড চি ইউ এট দ্য নেক্সট ভ্লগ